welcome to my YouTube channel Assam Boy Pattering আৰু ভিডিঅ'টো আৰম্ভ কৰা মোৰ টাৰ্মিনেশ্যনটো সাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো দবাই দিয়ক তেতিয়া মই এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব পাৰিব এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চালক জনৰ মুখে অকল কৰোনা ভাইৰাছ চাইনাৰ পৰা সৃষ্টি হ'লে মই প্ৰথম আগৰ ভিডিঅ'টো কৈছোঁ কিন্তু কৰোনা ভাইৰাছ চাইনাৰ যেনেকৈ আমাৰ গুৱাহাটী পল্টন বজাৰ ঠিক তেনেকৈ চাইনাত এখন বজাৰ আছে সেইখন নাম হৈছে থ্ৰী ফুড মাৰ্কেট যিখনক তাৰমানে যিখনত কিবা কিবি বস্তু তাৰমানে বনোৱা হয় আৰু সেইখনৰ পৰা সৃষ্টি হৈছিল এই কৰোনা ভাইৰাছটো আৰু কৰোনা ভাইৰাছৰ কিছুমান ইয়া চাওক তাৰমানে দৃশ্য আজাদ লখিমপুৰৰ দৃশ্য চাওক এয়া চাওক লখিমপুৰ আজাদ তিনিআলি দৃশ্য আৰু কি ধৰণে এয়া কৰোনাক নিবাৰণ কৰিবৰ কাৰণে তেওঁলোকে যুঁজি আছে চব বন্ধ যেনেকে অসম বন্ধ পালন কৰা ঠিক কৰোনাৰ তাৰমানে বন্ধ পালন কৰা হৈছে আৰু চৰকাৰে ভালেই কাম কৰিছে সকলো মানুহৰ কাৰণে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো বন্ধ দিয়াৰ কাৰণে আৰু যদি ক'ৰবাত খোলাও আছে অতি সোনকালে বন্ধ কৰক এই কামটো চৰকাৰে ইনে বিনা কাৰণত কৰা নাই কাৰণ আপোনালোকৰ ভালৰ কাৰণে এই কামটো কৰা হৈছে চক আমাৰ এই আজাদ তিনিআলি বন্ধ কৰিছে আৰু ক'ৰবাত যদি খোলা আছে বন্ধ কৰক অতি সোনকালে নহ'লে কিন্তু এই কৰোনা ভাইৰাছ আহি আপোনালোকৰ আক্ৰান্ত মানে অতি সোনকালে আপোনালোকৰ গাত লম্ভিবও পাৰে তাৰমানে গম পাইছেই নহয় হপায় আপোনালোকে ভাবিছে মই এনেকৈ ঘূৰি আছোঁ কিন্তু এনেকৈ ঘূৰি থকা নাই একদম ছেফটিকৈ ঘূৰি আছোঁ মুখত মাস্ক মাৰি অতি বেছি ইম্পৰ্টেণ্ট এই বস্তুটো চবতে দিছে চক বন্ধুসকলে এনেকুৱা ধৰণে মাস্ক এখন মাৰি আপোনালোকে ৰক্ষা কৰক সোনকালে আৰু প্ৰকৃতি এনেকুৱা সুন্দৰ জেগাত আপোনালোকে বৰ্তমান থাকিবলৈ চেষ্টা কৰিব প্ৰতিখন চহৰতে এনেকুৱা পোষ্টাৰ মৰা হৈছে চৰকাৰে কাম মাৰি গৈছে এয়া চাওক কি ধৰণে তাৰমানে হাতকেইখন চাফা কৰিব লাগে এতিয়া দেখুৱাম আনবক্সিং কৰি ল'লোঁ হাতকেইখন এইটো ষ্টাইলত ধুলেই নহ'ব সম্পূৰ্ণভাৱে এনেকৈ ধুব লাগিব চাফা এনেকৈ চাফা হ'লেই নহ'ব এইখন এনেকৈ মাৰিলেই নহ'ব এনেকৈ মাৰিব লাগিব সম্পূৰ্ণভাৱে তাৰমানে বীজাণুবিলাক নাইকিয়া কৰি দিব লাগিব হাতৰ গম পালে যদি ডেটল চাবোন নাথাকে বা এনেকুৱা কিছুমান বস্তু নাথাকে চাবোনেও মাৰিব পাৰে গা ধোৱা চাবোন নিৰ্মা হয় চালক নিৰ্মাই কৰিব পাৰে বীজাণু নাইকিয়া হ'লে হ'ল দিনটোত 2-3 বাৰ ধুব লাগে হাতকেইখন তেতিয়া তাৰমানে আপুনি একেৰাহে কিবাকিবি চুই থাকে না তেতিয়া নাইকিয়া হ'ব একদম চিকচিকা হৈ গ'ল চাফা ইয়াত কোনো বীজাণু নাই এতিয়া চক যদি আপোনালোকে ধোৱা নাই এতিয়া সোনকালে এতিয়াই গৈ তাৰমানে নিৰ্মা চাবোন হওক কি ডেটল হওক যি হওক আনি পটাপট ধুৱক আহি যাব এনেকুৱা ঠাইলৈ ওলাব কৰোনা ভাইৰাছ ইয়াত নাই বহুতে ভাবিছে কৰোনা কি বস্তু ইয়াত কোনো ধৰণৰ কৰোনা ভাইৰাছ নাই প্ৰকৃতি আৰু চাইকেল লওক আৰু নদীৰ কাষলৈ যাওক বাইক আছে যদি বাদ দিয়ক বাইক কিন্তু চাইকেল লওক ওলাই আহক কাৰণ চাইকেলত কোনো গাড়ী প্ৰদূষণ নহয় এইবিলাক একোৱে নহয় তেল ভৰাব নালাগে আৰু নদীখনৰ কাষলৈ গ'ল অকণমান ফুৰি গ'ল তেল নাইকিয়া হ'ল
যদি ভিডিও ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট